সংগীতা দত্তৰ নাম শুনিলেই জিকাৰ খাই উঠে শিশু দুটি। শিশু দুটিৰ শৰীৰত এনেকুৱা এটা অংগ নাই য'ত দাগ নাই। নিৰ্যাতিত শিশু দুটিৰ শিহৰণকাৰী বৰ্ণনা শিশু কল্যাণ সমিতিৰ অধ্যক্ষৰ। এনেকৈ ধৰক পুতলাটো এনেকৈ আছিল, ইয়াততো কোনো ঘাঁহ চাহ নাই ন। এতিয়া মানে পুতলাটো দেখাই পাই তাই পিছে ইয়াক চাগে মাকে নামাৰে, তাৰমানে তাই ইমান দুখ লগা ঘটনা। আপুনি কথাটো ক'বলৈ বহুত দিগদাৰ লাগি যায়। তাৰমানে পাণবজাৰ মহিলা আৰক্ষী থানাৰ পৰা স্বাস্থ্য পৰীক্ষাৰ বাবে আজি লৈ যোৱা হ'ল শিশু নিৰ্যাতনকাৰী ডাক্তৰ সংগীতা দত্তক। শিশু নিৰ্যাতনকাৰী সংগীতা দত্তক লৈ প্ৰকাশ হৈছে ইটোৰ পাছত সিটো বিস্ফোৰক তথ্য। ফিগাৰ বেয়া হোৱাৰ ভয়ত সন্তান জন্ম দিবলৈ নিবিচৰাৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী সমাজ সেৱিকাই। ডাক্তৰ সংগীতা দত্তক সন্তুষ্ট কৰিবলৈ নিজে জড়িত হৈ থকা চিকিৎসালয়ৰ পৰা ৱালিউল ইছলামে শিশু চুৰি কৰাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী সমাজ সেৱিকাই। সেলিব্ৰিটি চিকিৎসক দম্পতীৰ শিশু নিৰ্যাতনৰ বৰ্বৰতাত স্তম্ভিত এতিয়া সমগ্ৰ অসম। 4 বছৰীয়া দুটি শিশুক কাম কৰা মানুহৰ হাতত এৰি বিদেশ ভ্ৰমণত ব্যস্ত আছিল সেলিব্ৰিটি চিকিৎসক দম্পতী। সংগীতা দত্তই ফেচবুক ভিডিঅ'ত নিজেই কৈ গৈছিল, তেওঁ হেনো ল'ৰা ছোৱালীৰ ওপৰত গুৰুত্ব দিবলৈ সময়েই নাপায়, সকলোখিনি চোৱা চিতা কৰে কাম কৰা মহিলাই। ইতিমধ্যে সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ এপাৰ্টমেণ্টৰ পৰা উদ্ধাৰ হৈছে 32টাকৈ চিচিটিভিৰ কেমেৰা। উক্ত চিচিটিভি ফুটেজসমূহ আছিল শ্ৰব্য দৃশ্য দুয়োটা সংলগ্ন, যিবোৰ পৰিদৰ্শন কৰি খুদ আৰক্ষীও চমকিত হৈ পৰিছে। নিজ বাসগৃহত সংযুক্ত কৰা এই চিচিটিভিৰ ফুটেজত বহু কথাই স্পষ্ট হৈ পৰিছে। আটাইকেইটা ফুটেজ তন্ন তন্নকৈ পৰীক্ষা কৰিছে আৰক্ষীয়ে। সংগীতা দত্তই দুৱাৰ বন্ধ কৰি মাৰধৰ কৰিছিল কণমানি শিশু দুটিক। চেলেকিবলৈ দিয়া হৈছিল বমি, চকুত সানি দিছিল জলকীয়া গুৰি। শিশু দুটিয়ে কান্দিলে আনন্দিত হৈছিল সংগীতা দত্ত। এনে বৰ্বৰ কাণ্ডৰ পাছত শিশু নিৰ্যাতনৰ সন্দৰ্ভত দুয়োগৰাকী চিকিৎসকক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। আজি উকলিব চিকিৎসক ৱালিউল ইছলামৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ। ডাক্তৰ ৱালিউল ইছলামক আজি হাজিৰ কৰোৱা হ'ব আদালতত। পৰৱৰ্তী পৰ্যায়ত দেখা পোৱা যাব চেলিব্ৰিটি চিকিৎসক দম্পতীৰ শাস্তি কি। News Desk Report, News Now.